बोले गाइस दादा तो बोले चैनल আছে কি নাম তো আফ্রিকান ভালুক গাইস আফ্রিকান ভালুক তো দাদা চ্যানেলটো সাবস্ক্রাইব যে কোনে কোনে চাইছি কোনে কোনে এই মালটোক চিনি পায় এই দাদা তো আৰু সরি গাইস দাদা তো হে গাইস সকলোকে গুড ইভিনিং আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৰে বহাগ বিহু ভালে ভালে গ'ল চাগে তো আজি আছে বিহুৰ 7 দিন তো আজি মানে মই এতিয়া যাবলৈ ওলাইছোঁ ভঠেলি চাবলৈ মানে কি হয় ৰামদিয়াত মানে বহুত ডাঙৰকৈ ভঠেলি হয় তো সেই ভঠেলিত যাম তো দুদিনীয়া হয় ভঠেলি আজি আৰু যোৱাকালি গৈছে আজি লাষ্ট তো তাৰ পৰা কিবা কিবা আনিবই মায়ে মানে অৰ্ডাৰ দিছে খৰিকাৰা টেঙা আনিবলৈ আৰু তেতেলি এইবিলাক মানে আচাৰ বনাব তো আনিবলৈ যামগৈ আৰু মোৰ লগৰ এজনে যাব ধুনীয়া যাব তো তেতিয়া আমি তালৈ যাম আৰু কি বস্তু আছে এই গোটেইখিনি দেখুৱাম কেনেকুৱা ভঠেলি মই মানে আগতে গৈছিলোঁ কিন্তু এতিয়া বহুত দিন হ'ল যোৱা নাই ভঠেলিলৈ তো চাওঁ আজি ভঠেলিত গৈ পিনে কি বস্তু ওলাইছে আমি নিশ্চয় দেখুৱাম আপোনালোকক তো সকলোৱে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে বহুত ধুনীয়া ভাল লাগিব তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব নিশ্চয় তো লগ পাম গৈ পিনে ভঠেলি হলত তো মই গৈ আছোঁ গাইজ আমি এতিয়া ভঠেলি হলত পাব হৈছোঁ মিনিমাম 500 মিটাৰমান আছে তো মানুহ চাওক ইয়াৰ পৰাই কিমান মানুহ বাপৰে বাপ বহুত মানুহ আৰু গাইজ আধা পাৱাই নাই আমি আধা যায়ে পোৱা নাই তো ইমান মানুহ এই পালৈ আৰু বেছি দিন নাই এইখান ভঠেলি হলাৰ গেট মানুহগিলে বজাৰ কৰি আহি আছে গাইজ আমি এতিয়া কিবা কিবি কিনিব লাগিব মোৰ লগত আৰু এই পাই গ'লো আমি গাইজ আহি পালোঁ আমি ভঠেলি হলা এইটো হৈছে ভঠেলি ৰামদিয়া চক নাই এইটো এই ৰামদিয়া চক মানে গাইজ ভঠেলি হলা চক বুলি কয় এই ভিতৰ হ'লে মানে মানুহ দেখছি না গাইজ বাপৰে বাপ বহু মানুহ তো কি পায় আমি দেখি আছোঁ বহুত ডাঙৰ হৈছে মেলাখন চকৰি তকৰি হৈছে পাইছোঁ চকৰিও কিনো নেকি আমি চকৰি দিছোঁ চকৰিত ঠিক আছে এইগিলা মানুহ প্ৰায় ৰাস্তাটো মানুহ ধেমালি মানুহ নাই গাইজ মানুহ দেখছি নে এইগিলা কিমান ভঠেলি আজি লাষ্ট তো আজি বায়া ভঠেলি বুলি কয় দুদিন এই যি ভঠেলি হলাৰ মেইন গেটটো ইমান মানুহ চাব পাৰে ইয়াতে বাপৰে বাপ এইখনে গেট ধুনীয়াকৈ বনাইছে গেটটো ভালে লাগিছে কিন্তু এতিয়া চাওঁ কি আছে এতিয়া কি মন্দিৰ চন্দিৰ আছে নেকি কিবা এইলা বস্তু আৰু এতিয়া পাণ তামোল চব নিয়া পাৰিব তাই চব পাই যাব ঢোলৰ পৰাই চেণ্ডেলৰ পৰাই গামচাৰ পৰাই গোটাই আছে আমি চাই লওঁ মেলাখনত খোজ দিবা জেগা নাই গাইছ খোজ দিবা জেগা নাই ইমান মানুহ আৰু গৰমো কিন্তু মস্ত গৰম আছে বাপৰে বাপ আইচক্ৰীম খাম আমি অলপ দেৰিকৈ গাইজ মানুহ এতিয়া মিনিমাম বাজিল টাইম হৈছে 6টা বজাত মানুহ কিন্তু গাৰ গৰম মানুহ মস্ত গৰম আছে বাপৰে বাপ মানুহ চাবা আহিছে তই মানুহ চাবা হাত ধৰে আহিছে আমাৰ লগত আজি এটা মাল নাই গাইছে এইগিলা বস্তু যি লাগে গাই কলুৰ ভৰাই তাৰ দামটোৱে লৈছিলোঁ মই এইমাত্ৰ গাইজ একযোৰা চশমা লাগিল চশমা একযোৰা চাবাই লাগিল ল'বা লাগব যাওঁতে আৰু একযোৰা চশমা ল'বাই লাগিব ভাল চাই লওঁ আৰু কি আছে মই দেখি আছোঁ আপোনালোক গাইজ এইগিলা আজি ঘৰৰ বাহিৰ মানে কি মানে সুমীয়া দৰ্জাগিলাত লগাই থ'ব পাৰি তুলুংকৈ থাকে এইগিলা যি লাগে কেলেণ্ডাৰ গাইজ কেলেণ্ডাৰ তো চব আছে এই মানুহ গাইজ আৰু কি ভিতৰ ফালে আছে চাই লওঁ আমি চব চাই লওঁ এইগিলা চশমাৰ দোকান একযোৰা আজি বেলেগ নহ'লে চশমা একযোৰা আনিম আৰু ফিক্স এই পানীপুৰি হয় পানীপুৰি হৈ আছে চানা ভাজা খাই আছে কাপোৰ কিনি আছে এইগিলা দিনৰ বজাৰ যে ঘূৰি থকা কথা আৰু বস্তু লোৱাহে কথা আমি কি লওঁ চাবা আহিছোঁ আজি আগে এইটো খাই লোৱা বস্তু ভাল বস্তু খাবি এইটো আমৰ নহয় খকৰামৰ খাম গাইজ এইটো বস্তু খাব লাগে ইম্পৰ্টেণ্ট মানে ফলৰ হেৰি তো আমি খকৰামৰ মধুৰিআমৰ দিছোঁ মোক
মুড়িটো খাই লওঁ 50 টকা বোলে তো খাই চাওঁ কেনেকুৱা লাগে বস্তুটো যি নহওক লৈছোঁ মোৰ বেলেগ নহয় আমখিনি দেখা পাই পেলাই মুখৰ পানী বস্তু প্ৰগ্ৰাম বেছি দিছে নাই দেখাচোন গাইছ খাই চাওঁ গাইছ খাই চাওঁ ভাল লাগতো কিন্তু খাই বেয়া লগা নাই 50 টকা লৈ যোৱা নাই গাইছ মানুহ বাপৰে বাপ মিনিমাম এতিয়া লাখৰ ওপৰত আছে তো এতিয়া আহি পাইছোঁ মেইন ভিতৰৰ ফালে এইগিলা থৈকেৰাৰ পৰাই বগৰীৰ পৰাই তেতেলীৰ পৰাই চব যি লাগে চব পাব এই কলীয়া নিমখ এইটো বহুত ভাল বস্তু কিন্তু পেটৰ কাৰণে হয়নে কলীয়া নিমখটো বহুত ভাল বাকী যি লাগে চব আছে ইয়াতে এই আছে আমাৰ ৰামদিয়াৰ ভঠেলি বিদ্যা সুযোগ আছে হাজাৰ মানুহ মেইন মানুহ দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম আজি লাইভত দেখা পাইছোঁ আগতেও ভঠেলি আহি পাইছোঁ আমি কিন্তু এইবাৰ মানে দেখা পালোঁ ইমান মানুহ হোৱা আজিকালি ইমান মানুহ হোৱা দেখা নাছিলোঁ কিন্তু কোনোদিনে চাবা আহিছোঁ আজি ভঠেলি খেলা হেৰি বাকী চাওঁ কি লৈ যাওঁ এইটো বগৰী খাই মই বিৰাট ভাল পাওঁ এই বগৰীটো শেষ কৰিব পৰা নাই আমি ঘূৰি অলপ আগতো খোজ দিবই জেগা নাছিল আমি তাৰমানে এতিয়া বস্তুগিলা নিকিনো লাষ্টত যোৱাৰ আগত আমি লৈ যাম যদি কোনোবা কম দামত কিবা বস্তু সেই তাকে মাথা মাৰিম আৰু মানুহ ইয়াতে এখন ফিল্ডত মিনিমাম 20,000 মানুহ আছে গোটেই ফিল্ডখন ভৰ্তি হৈ আছে আটাও কম নাই পুৰা ফুল মানুহ খোজ দিবা জেগা নাই গোটেই ভঠেলিয়ান ঘূৰি আছোঁ আমি এইটো চাইডত এবাৰ সেইটো চাইডত যাম কয় যাবি মুনি এবাৰ কয় যাবি হ'ব যাম এবাৰকে আৰু পিছত আহিম আমি এইগিলা হোটেল এইটো চাইডত খাৱা লোৱা পূজাৰ দৰে হৈছে আৰু গাইছ পুৰা একদম ডাঙৰ পূজা যেনেকৈ পূজাত কম বহুত মানুহ পূজা কি পূজা পূজা আমাৰ গেৰুৱাৰ মনা পূজাতকৈ বেছি মানুহ হৈছে ভাবি চালি জাম লাগছে গাইছ জাম লাগছে গাড়ীত আমি ওলাই যাব পৰা নাই এতিয়া এইটো চাইডত লাষ্টত বাবু এইগিলা থৈ গেলে এটা শেষ হৈ যায় নেকি আকৌ নাপাওঁ নেকি ভাগত গাইছ চব্জি চব বলছি কিন্তু বাপৰে বাপ গোটাই বাপতে যি লাগে আজিয়ে লাষ্ট আজি ফাৰ্ষ্ট চব পাব তই এই কিনি আছে আলু পিঁয়াজ চব আছে বাকী চিনি মানুহগিলাৰ বেলেগ নাই টেঙা আলিকে মাথা মাৰি আছে চব চিৰি আপিগিলাই হয়নে আমি এতিয়া খাৱাৰ মাথা মাৰি আছোঁ কি খাওঁ আমি এতিয়া খাৱাৰ মাথা মাৰি আছোঁ কি খাওঁ এইলে তৰমুজ বেছি আছে তৰমুজ পানী গাইছে তৰমুজ যিমান লাগে চব আছে গাইছে যি লাগে এইগিলা টেঙা শেষ নদী হ'ল মই লাষ্ট টাইমত লৈ যাম অলপ টাইম ৰখোঁ সেই হৈ গ'লে মোৰ গোটাই এই মায়ে কাটবো আজি এইগিলা টেঙা অকল টেঙা ঘৰ পচন্দত টেঙা এইগিলা থৈ কেৰা এবাৰ আমি খাৱাৰ ফালে যাওঁ কি বা আছে খাৱাৰ ফালে আটা বস্তু খালোঁ ফলখিনি খালোঁ এবাৰ আৰু কিবা খাৱাৰ এইগিলা মিঠাইৰ দোকান মিঠাই ক'ত খাম যাওঁতে লৈ যাম কিন্তু গাছ ভাল লাগছে এই জ্ঞান চুমৰি জ্ঞানো ভাল লাগছে কিন্তু মাছ চাছ কাট পাই গেলি যোৱা চোৱাৰ আছে নেকি চাবি বাবু কি গাইছে জ্ঞান দাও চাত মজা লাগছে ভাল লাগবে কিন্তু জ্ঞান এই দাদাহঁতে কিবা কৰি আছে জ্ঞান তৰোৱাল এখন ৰাজাৰ চাইড খালি কি লাষ্ট চাইডত আছে অকল বেলেগ নাই গাইছ দাও গুঠিয়াৰ কটৰী কোদাল কেনে যোৱাৰ চব পাব অদ্ভুত মাল যেনে লাগে সন্তাৰ পৰা কটৰীৰ পৰা বচিৰ পৰাই কোৰকা নে কি বুলি কয় ৰোকানীক গেলি জৰি গাইছে ৰোকানী কোৰকা নহয় তো এইটো চাইডত চব পাব দাও কটৰী এটা চাইডত আছে ফল ফক্কাৰ এটা চাইডত আছে টেঙা মহা এইবাৰ এইটো চাইডত আছে হেৰি এটা বস্তু কিন্তু এই বস্তুটো বহুত ফেমাছ এই ঝাৰুটো এই ঝাৰু মানে গাইছ
চবেই কিনে আমাৰ এই ভতেলিয়ালাত বেলেগে নিলেও চবৰ হাতে হাতে ঝাৰু এডাল থাকেই বেছিভাগ এবাৰ আকৌ ঘূৰি ঘূৰি এবাৰ খাৱাৰ ফালে যাই আছোঁ এবাৰ চাওঁ আৰু কি কি পাওঁ খাৱা খেলি গাইজ খোজ দিবৰ জেগা নাই মাল মাল 200 টকাকৈ স্পটিং দিছে এইগিলাখান এইটো এটা চাইছোঁ দে উল্টো এইটো মাল লোৱা গৈছে এইটো মুনিয়াই লৈছে মুনিয়াই মানে তাক মই দিছোঁ আৰু বিহু বুলি সৰু সৰু চলি নিয়া সেইকাৰণে দিয়া গৈছে তাক মালটো ভাল লাগছে নে উল্টোচোন মালটো এইটো লৈছে গাইজ স্পটিংটো কেনে লাগছে মালটো কিন্তু ভাল লাগছে অলপমান গৰম হ'ব যেন লাগছে আৰু এইটো লৈ ল'লোঁ আৰু চাওঁ এইবাৰ কি লওঁ গাইজ হাজাৰ মানুহ এতিয়াও মিনিমাম 8টা বাজিলে ৰাতি এতিয়া বহুত মানুহ হাজাৰ হৈ আছে এতিয়াও খোজ দিবৰ জেগা নাই গাইজ আমি এতিয়া থৈকেৰা টেঙা ইলাই টেঙাবিলাক লওঁ আৰু লৈ পিনে বঢ়িয়াকৈ আমি এতিয়া ঘৰৰ ফালে যাম যিহেতু আমাৰ আহিবা বহুত দেৰি হ'ল একবাৰ মই গোটাই মেলাখন আপোনালোক একবাৰ গোটাই হেৰি আছোঁ লাহে বান্ধৈ বিহু কোনে ঢালে আহে এ পূবে পশ্চিমে উত্তৰে দক্ষিণে বিহু চাৰি ঢালে আহে এখন কিন্তু ধুনীয়া দোকান বাপৰে বাপ বাচন বৰ্তন আৰু এতিয়া কলম গাইছ কি ডিজাইনৰ কলমটো এইপিনে মালটোত পইচা ভৰাব পাৰি সেইটো কিমান টকা গাইজ এইটো বোলে 50 টকা এটা লৈ লওঁ নেকি কিবা তাকে বেলেগ নাই এইটো মাটিৰ আৰু এটা বান্দাৰৰ আছে বান্দাৰৰো আছে মই পালি ডৰেমন কৰোঁ এটা বেছ ডৰেমনো এই যে ডৰেমন ভাল লাগছে কিন্তু মালটো এইটো মানে পইচা ভৰ্তি হ'লে মালটো হেৰি কৰিব লাগিব কি বুলি কয় এইটো ভাঙি দিব লাগিব গেছ এইটো লৈ লওঁ গাই যেতিয়া আহিছোঁ এইবাৰ টেঙা চেঙা কিনবা তেতলি লওঁ আচাৰৰ কাৰণে 350 বোলে কেজি Guys, 300 kilo থৈকেৰা টেঙা তেতলি নাই তেতলি লওঁ তেতলি থৈকেৰা কেনেকৈ কম 50 কিলো আধা কিলো দি কম নহয় কম নহয় বোলে থৈকেৰা টেঙাৰ কিলো গাই আমি ল'লোঁ এতিয়া থৈকেৰা টেঙা তেতলি হৈছে মাৰ বজাৰ এর বেলা গাইজ দাদা তোর বেলা চ্যানেল আছে কি নাম তো আফ্রিকান ভালুক গাইজ আফ্রিকান ভালুক তো দাদা চ্যানেলটো চাইছে কোনে কোনে চাইছি কোনে মালটোক চিনি পায় এই দাদাটোক আৰু চৰি গাইজ দাদাটোক তো হেৰি দিব মোক এটা মেছেজ দিব আফ্ৰিকান ভালুকৰ তো এবাৰ আমি তেতলি আৰু কিবা কিবি লৈ লওঁ চৰে ৰা বাই বাই গাইজ আৰু এটা ল'লোঁ তেতলি মানে তেতলিৰ আচাৰ বনোৱা যাব তো এতিয়া 8টা 9টা বাজবে হ'ল গাইজ তো মানুহ এতিয়াও কম হোৱা নাই মানুহ টাইমে বাঢ়িয়ে আছে হাজাৰ মানুহ এতিয়া আমি যাওঁগৈ ঘৰত তো বস্তু বাহিনীখিনি ল'লোঁ বেলেগ আকৌ লোৱা নাই তেতলি আৰু অকল থৈকেৰা এতিয়া যাওঁগৈ আমি গাইজ এইটো হৈছে লাষ্ট এইটো চাইডেদি আমি গুচি যাম এতিয়া এইফালে সৰু ল'ৰা ছোৱালী কিন্তু মানে আহিব পাৰি আৰু আমাৰ হাজোৰ চাইডৰ পৰা এইটো চাইডৰ পৰা আহিব পাৰে আপোনালোকে তো এতিয়া আমি যাওঁগৈ মানে বজাৰ গোটাই ঘূৰিলোঁ এই 3 ঘণ্টামান ঘূৰিলোঁ আমি 6টামান বজাতে আহিছিলোঁ তো 6টামান বজাৰ পৰা আহি এতিয়া মিনিমাম 8টা 8:30 বাজি গ'ল আমি এতিয়া যাওঁ
বহুত টাইম হৈ গ'ল তো আজিলৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত